মানুহৰ কিবা হৈছে নেকি বাইদেউ? একো হোৱা নাই ন? ডেঞ্জাৰ এক্সিডেণ্ট দে। কেতিয়া হৈছে এইটো? ৰাতি 2টা বজাত। লগে লগে গম পাইছেনে কোনোবা মানুহে? ধুবুৰী ডিষ্ট্ৰিক্ট পৰে না? গাড়ীখন ক'ৰ পৰা আহি আছিলে অনুমান? বঙাইগাঁৱৰ পৰা না? আপোনাৰ ঘৰৰ ওচৰতে নেকি? আপুনি ৰাতিয়ে গম পাইছে? ৰাতি এবাৰ কোনোবাই চাগে ইনফৰমেশ্যন দিছে পৰি যোৱাৰ পিছত না? ধুবুৰী ডিষ্ট্ৰিক্ট না? এখানে পানবাৰী কয় না? ধুবুৰী ডিষ্ট্ৰিক্ট পানবাৰী এৰিয়া। মই আপোনালোকক এটা দৃশ্য দেখাইছোঁ চাওক। যোৱা ৰাতি 2টা বজাত ট্ৰাকখন AS01JC 7446 নামৰ ট্ৰাকখন ৰাতি 2টা বজাত ইয়াত এক্সিডেণ্ট হৈ পৰিছে। গাড়ীখন বঙাইগাঁৱৰ পৰা ধুবুৰীলৈকে আহি আছিলে, হঠাৎ ব্ৰেক ফেইল হৈ এক্সিডেণ্ট হৈ দলঙৰ ৰেলি ভাঙি খুব বেয়াকৈ পৰি গৈছে, কিন্তু মানুহৰ কোনো জখম হোৱা নাই। গাড়ীখন আপোনালোকক মই দেখাইছোঁ, আপোনালোকে প্ৰত্যক্ষসকলে একেবাৰে চিৰিয়াছলি খুব বেয়াকৈ গাড়ীখন তাৰমানে পৰি গৈছে। কোনো মানুহৰ কোনো জখম হোৱা নাই। মানুহ ড্ৰাইভাৰ আছিলে, লগত হেণ্ডিমেন আছিলে, চাগে সিহঁতে বাচিছে। মই দেখাইছোঁ আপোনালোকক, আপোনালোকে প্ৰত্যক্ষসকলে এই দৃশ্য পানবাৰী পুলিচ ষ্টেচনৰ আণ্ডাৰত হৈছে। মই দেখাইছোঁ আপোনালোকক এই দৃশ্য, আপোনালোকে চাই লওক। এয়া ধুবুৰী ছাইড দেখাইছোঁ মই। গাড়ীখন উঠোৱাৰ কাৰণে অগণন মানুহ ইয়াত জমা হৈছে। কেৰেং আনিছে, কেৰেং এতিয়ালৈকে লগত। এয়া ভিতৰত কি কোনোবা আছে নেকি? চিমেণ্ট আছে, অকল চিমেণ্ট। 12 চকীয়া ট্ৰাক এখন চিমেণ্ট লৈ আহিছিলে বঙাইগাঁৱৰ পৰা ধুবুৰীলৈকে, কিন্তু হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ পানবাৰী আৰ্মি কেম্পৰ ওচৰত ব্ৰিজৰ পৰা পৰি যায়। চিমেণ্টবিলাক বহুত ডেমেজ হৈছে। এতিয়া বহুত চিমেণ্ট উলিওৱাৰ কাৰণে চেষ্টা কৰি আছে, বহুত চিমেণ্ট হৈছে। এইপিনে যোৱাকালিৰ পৰা প্ৰখৰ বৰষুণ হৈছে গোটেই ৰাতি। পানবাৰী থানাৰ পুলিচো আহিছে, অগণন মানুহ জমা হৈছে। মই আপোনালোকক দেখাইছোঁ, এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰক। এই অগণন মানুহ জমা হৈছে, উঠোৱাৰ কাৰণে চেষ্টা কৰি আছে, আৰু চিমেণ্টবিলাক যিমানখিনি পাৰে ছেভ কৰাৰ কাৰণে চেষ্টা কৰি আছে। ৰেলিংটো ভাঙি গৈছে ন? পুৰা ৰেলিং ভাঙি গৈছে ন? চিমেণ্ট আছিলে, চিমেণ্টবিলাক হেৰি। আপোনালোকে কেতিয়া গম পালে থানাই? ৰাতি 2টামান বজাত এক্সিডেণ্টটো হৈছে চাগে ন অনুমানে? PDP-য়ে খবৰ দিছে আপোনালোকক? আমাক খবৰ দিছে, একটা গাড়ীয়ে খবৰ দিছে, ট্ৰাকৱালাই খবৰ দিছে ন? পানবজাৰ থানাত এখন ট্ৰাকে খবৰ দি গৈছে, ৰাতি 2:10 গম পাইছে 2টা বজাত এক্সিডেণ্ট হৈছে। চিমেণ্ট আছিলে, বঙাইগাঁৱৰ পৰা আহিছিলে গাড়ীখন। এতিয়া চিমেণ্টখিনি টোটেলি ডেম হৈ গৈছে মোটামুটি। তাক মই দেখাইছোঁ আপোনালোকক, আপোনালোকে প্ৰত্যক্ষসকলক যিখিনি পাৰে এইখিনি চিমেণ্ট বাচাব তেখেতসকলে চেষ্টা কৰি আছে। আৰু গাড়ীখন অলৰেডি তোলাৰ কাৰণে ক্ৰেং আনিছে তেখেতসকলে ধুবুৰীৰ পৰা। এইখন বঙাইগাঁৱৰ পৰা ধুবুৰীলৈকে গৈ আছিলে। এয়া গুৱাহাটী ৰোড, অগণন মানুহ ইয়াত জমা হৈছে। মই দেখাইছোঁ আপোনালোকক, আপোনালোকে প্ৰত্যক্ষ কৰিব। মানে ভাগ্য ভাল। ড্ৰাইভাৰ হেণ্ডিমেনৰ একো হোৱা নাই ন? একো হোৱা নাই ন? চিমেণ্টবিলাক কোনে তুলি আছে? সিহঁতৰ মানুহ ন, যাৰ কোম্পানী, যাৰ চিমেণ্ট সিহঁতে বচাই আছে ন? চিমেণ্টবিলাক যে BTPৰ পৰা হাজিৰা লোৱা মানুহ ন? যিখিনি চিমেণ্ট ভিজি গৈছে সেইখিনিতো টোটেলি ডেম হৈ গৈছে, আৰু যিবিলাক চিমেণ্ট আছে এতিয়া হাজিৰা লগাই দি যিমানখিনি পাৰে সিমানখিনি চেফটি কৰিব। অম্বুজা চিমেণ্ট বঙাইগাঁৱৰ পৰা ধুবুৰীলৈকে আনিছিল।